ঐ আপোনালোকে হয়তো বিভিন্ন সময়ত বিভিন্ন ৰেষ্টুৰাঁত বিভিন্ন মাংসৰ জুতি লৈছে কেতিয়াবা হয়তো হাঁহ কুকুৰাৰ মাংস আৰু হয়তো কেতিয়াবা ছাগলীৰ মাংস আজি আপোনালোকক আমি এনেকুৱা এখন ৰেষ্টুৰাঁৰ কথা জনাবলৈ যাই আছোঁ য'ত ব্যৱহাৰ কৰা হয় মানুহৰ মাংস তাৰ আগতে আপোনালোকে যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব হয় আপুনি ঠিকেই শুনিছে মুকলি হ'ল বিশ্বৰ প্ৰথমখন নৰমাংসৰ ৰেষ্টুৰাঁ প্ৰথম সোৱাদ ল'লে আৰ্জেণ্টিনাৰ নাগৰি কেনিউজ ডেক্স ছাগলী বা হাঁহ কুকুৰা নহয় মানুহৰ মাংসৰ সোৱাদ মানুহেই লৈছে তাকো অতি তৃপ্তিৰে কল্পনা কৰকচোন এনে এখন ছবি শুনিবলৈ ভাবিবলৈ আচৰিত আচহুৱা যেন লাগিলেও এইখন বিশ্বতে মুকলি হৈছে নৰমাংসৰ এনে এখন ৰেষ্টুৰাঁ য'ত গ্ৰাহক মানুহেই আৰু সোৱাদ লৈছে নৰমাংসৰ বিভিন্ন আইটেম ৰেষ্টুৰাঁখন অলপতে মুকলি কৰা হৈছে জাপানত আৰু ইতিমধ্যে এই ৰেষ্টুৰাঁখনত মানুহৰ মাংসৰ সোৱাদ লৈছে মানুহে জাপানৰ টকিঅ'ত মুকলি কৰা বিশ্বৰ ভিতৰতে প্ৰথম নৰমাংস উপলব্ধ এই ৰেষ্টুৰাঁখনৰ নাম হৈছে দ্য ৰেচেটো অট'টনো চকু ৰাইহিন ইংৰাজীত কোৱা হৈছে ইডিবুল ব্ৰাদাৰ্ছ নৰমাংস উপলব্ধ হোৱা এইখনেই হৈছে বিশ্বৰ প্ৰথমখন ৰেষ্টুৰাঁ জাপানৰ লগতে সমগ্ৰ বিশ্বৰ বাসিন্দাৰ বাবেও মুকলি আছে ৰেষ্টুৰাঁৰ দুৱাৰ নৰমাংসৰ বিভিন্ন আইটেমত ইয়াত উপলব্ধ হয় 100ৰ পৰা 1000 ইউৰোৰ ভিতৰত আটাইতকৈ খৰচী হ'লে হৈ গৈ $1193 আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি মতে আৰ্জেণ্টিনাৰ এজন নাগৰিকে ৰেষ্টুৰাঁখনত প্ৰথম নৰমাংস ভক্ষণ কৰিছে তেওঁৰ মতে সেয়া গাহৰিৰ মাংসৰ দৰে কিন্তু সুস্বাদুকৈ ৰন্ধাৰ বাবে সেয়া কিহৰ মাংস ধৰিবই পৰা নাযায় উল্লেখযোগ্য যে 2014 চনতেই জাপানত নৰমাংস ভক্ষণক আইনভাৱে অনুমতি প্ৰদান কৰা আছে কিন্তু ক'ত পায় নৰমাংস স্বাভাৱিকতে ৰেষ্টুৰাঁখনৰ কথা শুনিলে প্ৰশ্ন হয় ক'ত পায় এনেদৰে নৰমাংস খবৰ অনুসৰি মৃত্যুৰ পূৰ্বেই তাত হেনো ইচ্ছুকসকলে নিজৰ শৰীৰটো বিক্ৰী কৰি দিয়ে অৱশ্যে যুৱকালত মৃত্যুবৰণ কৰাসকলেহে শৰীৰৰ বিক্ৰীৰ এনে চুক্তিত স্বাক্ষৰ কৰিব পাৰে কিয়নো এই মাংস হয় অধিক সোৱাদযুক্ত যুৱকসকলৰ মাংস স্পেচিয়েল আইটেম হিচাপেও পৰিগণিত হয়